আৰম্ভ কৰিব 10 সেপ্টেম্বৰৰ পৰা অৰুণোদয় 3 আৰম্ভ হ'ব অক্টোবৰত खुलुमबाय लोगोफोर बयखौबो आंनि बे भिडिअ बरायलायबाय नै दा मामाया जोंहा फंनैसो माने खिथा बुंदों आरोना बे बाथ्राखौ नोंथांमोना भिडिअखौ मोजां नायजोबबासो माने बुजिना मोनगोन मामाया माने मा खिथा बुंदों जोंनि बर' लिडारफोरा माबेहाय थैना थाजोबखो बुंनो थाङोब्लाथाय माने थिग बेबादि आरोना नायगोना नायाखै नुगोना नुवाखै होननाय बादि मामाया दा फंनैसो खोथा बुंदों बेखौ माने नायलांबानो जाबाय आरो नोंथांमोना भिडिअखौ जोबजासे नायबासो बुजिगोन आरोना नायलांदो बिदिब्ला মানে আপোনালোকে সকলোৱে জানে যে বিটিসি ইলেকশনটো এসেম্বলি আৰু পাৰ্লিয়ামেন্টৰ দৰে নহয় ইয়াত সকলো পাৰ্টিয়ে নিজে খেলে আকৌ এসেম্বলি পাৰ্লিয়ামেন্টত আমি জুটিয়াভাৱে খেলো গতিকে বিটিসি ইলেকশনটো এটা সকলোৰে লগত বন্ধুত্বমূলক ভাৱেৰে বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু কাকো আমি সমালোচনা নকৰো মই আজিয়ে কইলো না যে আনুষ্ঠানিকভাৱে ঘোষণা যে দুৰ্গা পূজাৰ আগতে ৰিজাল্ট হৈ যাব আৰু যে নাই সেইটো আমাৰ সভাপতি মহোদয়ে 38 জন পৰ্যবেক্ষক দিছে তেওঁলোকে আমাক আহি প্ৰতিবেদন দিব যে এইকেইটা সিটত আপোনালোকে খেলক এইকেইটা সিটত নেখেলক আৰু সেই কামটোৰ কাৰণে আমাৰ হাতত সময় আছে কাৰণ যদি 29 ধৰি ললো 22 সেপ্টেম্বৰত ইলেকশন মই ঘোষণা কৰা নাই এটা আন্দাজত তেতিয়ালে ইলেকশন ঘোষণা হ'ব 22 আগষ্টত তেতিয়ালৈকে সভাপতিয়ে পৰ্যবেক্ষণ কৰিব যে আমি কিমানত দিব পাৰো যোৱাবাৰ আমি 26 তাত খেলিছিলো বঢ়া কমাত বিটিসি টু সিট বঢ়া নাই গতিকে কমিবও পাৰে বাঢ়িবও পাৰে হেতু যি সকল অবজাৰভাৰ আছে অবজাৰভাৰ সকলে সভাপতিক প্ৰতিবেদন দিব প্ৰতিবেদনখন সভাপতিয়ে পৰীক্ষা কৰি যে ইয়াত আমি দিলে আমি এটা কন্টেস্ট কৰিব পাৰিম ইয়াত আমি দিলে কোনো লাভ নহয় ইয়াত দিলে লাভ হ'ব এই গুটে বিষয়খিনি সভাপতিয়ে এটা সিদ্ধান্ত ল'ব আৰু আমাৰ দলত আপোনালোকে জানে যে আমি সকলো কথা চিন্তা চৰ্চা ভাবি চিন্তি কৰো আৰু আমাৰ এটা ডাঙৰ চিন্তাও থাকিব যাতে ইলেকশনৰ কাৰণে বিটিসিৰ পৰিবেশটো বেয়া নহয় ইলেকশন আহিব যাব কিন্তু বিটিসিত আমি যেটো শান্তি আনিলো সকলোৱে লগ লাগি সেই শান্তিটো কোনো কাৰণতে এমসিএলএ ইএম হোৱাৰ কাৰণে হেতু বেয়া হ'ব নালাগে সেইকাৰণে বিজেপিৰ লক্ষ্য ইলেকশন পিছত বিটিএডিত শান্তি আগত শান্তি থাকিলে ইলেকশন চলি থাকিব সেইকাৰণে আমাৰ প্ৰত্যেকটো কাম আমি মেচিউৰডলি কৰিম ভাবি চিন্তি কৰিম যাতে কোনো বুলে বিজেপি অমুকটো কৰিলে কাৰণে আজি বিটিএডিত আকৌ গণ্ডগোল হৈ গল তেনেকুৱা পৰিবেশ যাতে নহয় আমি সম্পূৰ্ণ এটা বিটিএডিৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে আমি ইলেকশন খেলিম কাৰণ এই শান্তি মোদী ডাঙৰীয়াই অনা শান্তি এই শান্তি বড়োলেণ্ডৰ ৰাইজে অনা শান্তি এই শান্তিটো আমি বিঘ্নিত হ'ব নিদিব বিজেপি সংখ্যাগৰিষ্ঠতা পোৱা নোপোৱাৰ কথাটো নাহে সংখ্যাগৰিষ্ঠতা হ'ব লাগে বড়োলেণ্ডৰ যে ভালে কুশলে থাকক ৰাইজে সংখ্যাগৰিষ্ঠতা পাওক ৰাইজৰ কল্যাণ হওক আমাৰ ইয়াতে এনেকুৱা কোনো কথা নাই যে আমি সংখ্যা আজিওটো আমি সংখ্যাগৰিষ্ঠতা আছো কিন্তু আমাৰ কাম হ'ব মেচিউৰ যে জোৰ পৰা বিটিসিত একো নহলেও বুলে মাটি দিব পাৰ নাই ধন দিব পাৰ নাই পইচা দিব পাৰ নাই এটলিষ্ট বিজেপিয়ে তো শান্তিটো দিছে সেই বস্তুটো যাতে নোহোৱা হৈ না যায় আৰু আপোনালোককো মই অনুৰোধ কৰিম আপোনালোকেও এনেকে গুটে ইলেকশনটো পৰিচালনা কৰক যাতে যিকোনো মূল্যত শান্তিটো বেয়া নহয় কাৰণ মই নিজে ইয়াত দেখিছো যে মানুহে কি ধৰণে বড়ো আন্দোলনৰ সময়ত বা পিছৰ পৰ্যায়ত বা माबोरै जाला जोबखो लोगोफोर नायलांबाय थादो बिदिब्ला भिडिअखौहाय বাস কৰিছিল আজি বড়োলেণ্ডৰ মানুহ দেখিলে ভাল লাগে যে অন্তত আজি যোৱা 5 বছৰ এটাও গুলি চালনা হোৱা নাই সেই পৰিবেশটো আমি ধৰি ৰাখিব লাগিব এটো ক্ৰিমিনেল কেছ ৰেজিষ্টাৰ হৈছে আৰু দোষীয়ে শাস্তি পাব মোক কোনো মানে দলংখন যে আন্ডাৰ কনষ্ট্ৰাকচন আছে সেইটো কোৱা নাই জানো ঠিক আছে মই অলপ খবৰ লৈ লম পানী বিশেষকৈ এটা সমস্যা আছে অল বিটিসিত আপোনাৰ 3984 টা আমাৰ আঁচনি হ'ল কিন্তু এতিয়া স্যার 700 অধিক বিটিসি মানে এতিয়া মেইনটেনেন্সৰ অভাৱত বন্ধ হৈ গ'ল ইয়াত এটা কথা হয় কি জেজেএমত মেইনটেনেন্সৰ কাৰণে ৰাইজেও এটা অনুদান দিব লাগে আৰু চৰকাৰেও অনুদান দিয়ে
এতিয়া চৰকাৰে জলমিত্ৰসকলৰ দৰমহাবিলাক দি আছে, কিন্তু আমি গোটেই অসমত মাত্ৰ ৩,০০০ আঁচনিতহে ৰাইজৰ পৰা এতিয়ালৈকে বৰঙণি উঠাব পাৰিছোঁ। বাকী অঞ্চলত ৰাইজে এতিয়াও সেই পৰ্যায়ত আহিব বিচৰা নাই। তাৰ কাৰণে অলপ আঁচনিবিলাক আপ টু ডেট কৰাত সমস্যা হয়। কিন্তু আটাইতকৈ ডাঙৰ সমস্যা যে কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিছনৰ টকা গোটেই ভাৰতবৰ্ষতে বন্ধ কৰি থৈছে। যেতিয়া মুকলি কৰি দিব, আমি ভাবিছোঁ যে আগষ্ট ছেপ্টেম্বৰত মুকলি কৰি দিব, তেতিয়া এই আঁচনিবিলাক সৰু সৰু কথাৰ কাৰণে যি আঁচনিবিলাক ৰখি আছে সেইখিনি আৰু শক্তিশালী হৈ উঠিব। মইতো ইমান ডিটেইল নাজানো, কিন্তু BTADত প্ৰায় ১৫০০ কোটিমান টকাৰ আমি ৰাস্তা দিছোঁ। এইবাৰো লিষ্ট আছে। গতিকে যি ৰাস্তা হোৱা নাই, মই ভাবোঁ এইবাৰ লিষ্টত হৈ যাব। কামটোতো চলি আছে। আপোনাৰ টোটেল স্কিম ওদালগুৰিত প্ৰায় ৩৩৭টা স্কিম চলি আছে। ইয়াৰে ১৩৭টা স্কিমৰ বৰ্তমান কাম কৰিব পৰা। কিহৰ স্কিম? PWD ৰুটছত। গতিকে কাম কৰা নকৰা কামটো হ'ল আপোনাৰ গ্ৰীণ ট্ৰিবিউনেলে আচলতে বন্ধ কৰি ৰাখিছে। চব দেশৰ প্ৰতিষ্ঠিত কিছুমান আইন আছে। আইনবিলাক ক্ৰছ কৰিবৰ কাৰণে তাৰো একোটা পন্থা প্ৰথা আছে। গতিকে অলপমান গ্ৰীণ ট্ৰিবিউনেলৰ লগত যেতিয়া কনফ্লিক্ট হয়, অলপ লাহে লাহে বেলেগ বেলেগ নিয়মেদি যাব লাগে। যদি ফৰেষ্ট এৰিয়াত আমি ৰাস্তা বনাইছোঁ, সম পৰিমাণৰ মাটি আমি নন ফৰেষ্ট এৰিয়াত এৰি দিব লাগে। পৰিৱেশ বুলি এটা পৰ্টেল আছে, তাতে আপলোড কৰিব লাগে। একোটা প্ৰক্ৰিয়া আছে। মই ভাবোঁ BTADয়ে নিশ্চয় হাতত লৈছে, আৰু ময়ো ইমান ডিটেইলছত BTADটো আমি ইমান নোসোমাওঁ। গতিকে এবাৰ মই পাতি ল'ম প্ৰমোদ বড়োৰ লগত। ফ্লাইঅভাৰ হ'ব, হৈ যাব।